আজিৰ আয়োজনটো কিহৰ ভাবিছে চাগে ৰ'ব মই অলপ পাছত কৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আটাইকেইটা আজৰি হৈ ৰাতিপুৱাৰ চাহকাপ খাই ল'লোঁ। তাৰপাছত মায়ে নাৰিকল ৰুকি দিলে আৰু মই পিঠাও বনালোঁ, লগতে ৰাতিপুৱাৰ ভাত সাজো বনালোঁ। আৰু এইফালে আহি পালে আমাৰ বাহঁত, লগতে আহি পালে বজাৰ কৰিব যোৱা মানুহজনো। দুয়োজনী পেহীয়ে পাচলি কাটি দিলে আৰু ভিনদেউ আৰু এওঁ হাঁহ কাটি বাছি চাফা কৰি ল'লে আৰু মই চাহ দিয়াত ব্যস্ত। পৰিয়ালৰ সকলো মানুহে যেতিয়া মিলিজুলি কাম কৰে তেতিয়া কামবিলাকো সহজ হৈ পৰে। ওচৰৰে বৌজনী কোৱা হ'ল ভাত বনাবৰ কাৰণে, কাৰণ ইমানখিনি মানুহৰ ভাত অকলে বনাব নোৱাৰি। আমিও অলপ সহায় কৰি দিলোঁ, চববিলাক কাটি বাছি চাফা কৰি দিছোঁ। আৰু এইফালে আটাইকেইটা আমি কুঁহিয়াৰ খাইছোঁ আৰু কুঁহিয়াৰ খাওঁতে কথা পাতিছোঁ যে কুঁহিয়াৰ কেনেদৰে পেৰিছিল তাকে কৈ আছে পেহীয়ে। আজিৰ আয়োজনটো হ'ল হালুঠা ভোজ। খেতি কৰাৰ সময়ত যিকেইজন মানুহে ভুই ৰুই দিছিলে, কঠীয়া তুলি দিছিলে বা আলি বান্ধিছিলে, সেই আটাইকেইজনক কি হয় খাব মতা হয়। আৰু আমাৰ গাঁৱৰ ফালে এনেদৰে ইটো সিটো সহায় কৰি আৰু এটা খানাৰ আয়োজন কৰা হয়। সেয়েহে আজিও আমাৰ ঘৰত কৰিলে আৰু সেইকাৰণে হাঁহেৰে খানা হয়। আৰু গাঁওবিলাকত প্ৰায় খানা খালে হাঁহেৰে খোৱা হয়। আৰু আপোনালোকৰো হাঁহ দেখি বাৰু খাওঁ খাওঁ লাগিছে নেকি? তাতে মোৰ হাজবেণ্ডে বনাইছে আৰু হাজবেণ্ডে বহুত সোৱাদ লগাকৈ হাঁহৰ মাংস বনাব পাৰে। দুটামান আহে এই হেৰি আৰু এইফালে আমাৰ হাঁহৰ মাংস হৈ গ'ল, লগতে বনালে চব্জি, দাইল, খাৰ এখন আৰু লগতে টেঙাৰ আঞ্জাও আছিলে আৰু এখন শুকান ভাজি। আৰু সকলোকে একেলগে খাবৰ কাৰণে মতা হ'ল আৰু এনেদৰে চোতালত একেলগে ভোজ দিয়া হ'ল। আৰু আপোনালোকে এনেদৰে চোতালত ভোজ খায় নে নাখায় জনাবচোন কমেণ্ট কৰি। আৰু আজিলৈ ইমানেই, লাষ্টলি থেংক ইউ ফৰ ৱাচিং। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।